ৰাতি ৰাজৰ কাৰণে উৰুকা বুলি আয়োজন। এয়া আদা নহৰুৰ পেষ্ট, জিৰা আৰু ধনিয়া, গৰম মছলা, কাজু, বিলাহী মই ৰেডি কৰি পিঁয়াজ কাটি থৈ এয়া মাংসৰ কাৰণে, এয়া পনীৰৰ কাৰণে পিচাই হোৱা নাই, পিছোঁ ৰ'ব। এইখিনি হ'ল মাংস ধুই থৈ দিছোঁ। এইখিনি হ'ল মাছ, এইখিনি হ'ল পনীৰ, বাবুৰ কাৰণে স্পেচিয়েল, বাবুৰ কাৰণে। এয়া কিবা এটা জ্বলাই আছোঁ, কম মই পিছত কি জ্বলাই আছোঁ। এইখিনি পিঁয়াজ পিচি থলোঁ, এইখিনি মাংসৰ কাৰণে। হ'ব দিয়া, মই মাছখিনি এতিয়া এইখিনি মাছখিনি বহাই দিছোঁ। জুই ধুনীয়াকৈ উঠিছে, চব বাবু ধৰি দিছে। পিঁয়াজ আদা নহৰুখিনি ভাজি লৈছোঁ। এইটো মাছ ভজা কেৰাহীটোতে মই মাছৰ আঞ্জাখিনি বহাই দিওঁ। বিলাহীখিনি বহাই দি অকণমান ভাজোঁ। আলুখিনি মই ভাজি থৈ দিছোঁ। ইয়াতে তেজপাত, শুকান জলকীয়া গৰম হৈছে, মই পিঁয়াজখিনি বহাই দিওঁ। পিঁয়াজখিনি মই বহাই দিছোঁ। মাছৰ আঞ্জাখিনি হৈ গ'ল গাইছ। মাংসখিনি মই বহাই দিছোঁ। আদা নহৰুৰ পেষ্ট, জিৰা, ধনিয়া আৰু একেলগত মই জালুকো দি দিছোঁ। মাংসখিনি ভাজা হ'ল আৰু এতিয়া মই পানী দিম। পানী দিছোঁ গাইছ, পানী দিলোঁ। মাংসখিনি গাইছ নমাওঁ এতিয়া। হৈ গ'ল মোৰ মাংস। এতিয়া পনীৰৰ আঞ্জা বনাম। পনীৰখিনি গাইছ মই ভাজিলোঁ। এইখিনি যিহেতু বাবুৰে, মই নাখাওঁ, বাবুৰ মাছ মাংস নাখায় যিহেতু, অকণমান পিঁয়াজখিনি গাইছ বহাই দিছোঁ পনীৰৰ কাৰণে। তাৰপিছত বিলাহীখিনি দি দিম। এয়া বাবাৰ কাৰণে পনীৰ, যিহেতু সি মাছ মাংস নাখায়। পিঁয়াজখিনি ভাজা হৈ গ'ল, এতিয়া বিলাহীখিনি দি দিওঁ। এয়া বিলাহীখিনি দি দিলোঁ, এইখিনিও ভাজি দিওঁ। এইখিনিও ৰঙচুৱা কৰি তেল এৰালৈকে ভাজি থাকিম। আদা নহৰুৰ পেষ্ট দি দিছোঁ, জিৰা আৰু ধনিয়াৰ পেষ্টটো দি দিম। যিহেতু বাবাই খাব, অকণমানে পেষ্টবিলাক দি দিছোঁ। সি বেছি জ্বালা মছলা খাব নোৱাৰে। ইয়াতে যিহেতু জালুক আছে, সি নাখাবই নহ'লে জ্বলা বেছি হ'লে। এতিয়া কাজু আৰু খিচমিচখিনি দি দিওঁ। এইখিনি বাটি দিওঁ। লাগি ধৰিব ন, সেইকাৰণে পানীখিনি বাতিটো আগলৈ দি দিছোঁ। পানী দি দিলোঁ। তাৰপিছত অকণমান উতলাৰ পিছত পনীৰখিনি ঢালি দি দিম। উতল আহিছে, এতিয়া পনীৰখিনি ঢালি দিওঁ। যিহেতু বিলাহীখিনি টেঙা হ'ব পাৰে আৰু বা অলপ জ্বলাও হ'ব পাৰে, সেইকাৰণে অকণমান বেলেঞ্চৰ কাৰণে চেনি দি দিছোঁ। বাবুই মিঠা খাই ভাল পায়। অকণমান ঘি দি দিওঁ, তেতিয়া খাই ভাল পাব।
এয়া গাইছ পনীৰ মাংসৰ আঞ্জা এয়া মাছৰ আঞ্জা মাছ ভাজি আৰু দালি এইখিনি মছলা বাছি গ'ল এতিয়া আমি ভাত খাওঁ বলক গাইছ আমি ভাত খাওঁ হৈ গ'ল এয়া আজি অলপ ষ্টাইলত সাজিছোঁ দিয়ক বাবুৱে অলপ ভাল পাব মনটো কেনেকুৱা হৈছে গাইছ আমি খাওঁ আৰু এতিয়া গাইছ খাই লওঁ যিহেতু বনালোঁ এতিয়া খোৱাৰ পাল মজা হৈছে মজা নিজে বনাই নিজে কৈছোঁ ভাল হৈছে বাবু খাই আছে